মাৰাথন দৌৰ মাৰাথন দৌৰক মাৰাথন দৌৰ বুলি কিয় কোৱা হয়? গ্ৰীচ দেশৰ এডোখৰ ঠাইৰ নাম হৈছে মাৰাথন। 490 BC-ত পাৰ্চিয়াই গ্ৰীচ দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু জাহাজ লৈ এই মাৰাথন নামৰ ঠাইডোখৰ পায়গৈ। কিন্তু গ্ৰীচ আৰ্মীয়ে পাৰ্চিয়াক বহুত বেয়াকৈ যুদ্ধত হৰুৱায়। পাৰ্চিয়াই যুদ্ধত হাৰি ভাবে আমি আনে নজনাকৈ জাহাজেৰে গ্ৰীচ দেশৰ ইমূৰৰ এথিক্স নামৰ ঠাইডোখৰলৈ গুচি যাওঁ। তাত গৈ আমি কম আপোনালোকৰ আৰ্মি যুদ্ধত মৃত্যু হ'ল, আপোনালোকে এতিয়া সাৰেণ্ডাৰ কৰক। কিন্তু এই কথাটো গ্ৰীচ দেশৰ ফিলিপিন্স নামৰ এজনে গম পালে আৰু তেখেতে ভাবিলে জাহাজতকৈ আগতে মই এথিন্স পাবগৈ লাগে। একেৰাহে দৌৰি গৈ তেখেতে জাহাজতকৈ আগতে এথিন্স পালেগৈ আৰু জনালে যুদ্ধত আমি জিকিলো, পাৰ্চিয়াহে যুদ্ধত হাৰিলে। মাৰাথনৰ পৰা গ্ৰীচলৈ দূৰত্ব 42 কিলোমিটাৰ আছিল। তেতিয়াৰ পৰা এই মাৰাথন দৌৰৰ নামটো প্ৰচলিত